নমস্কাৰ। আজি মই দেখুৱাব খুজিছোঁ অমিতা, ৰঙালাওৰ আগ আৰু মাছৰ মূৰেৰে ৰন্ধা এবিধ খাৰ। তাৰ বাবে এয়া লৈছোঁ মই অমিতা আৰু ৰঙালাওৰ আগ। অমিতা আৰু ৰঙালাওৰ আগখিনি মই সুন্দৰকৈ কুটি লৈছোঁ। এতিয়া কেৰাহীত মিঠাতেল দি প্ৰথমে মই মাছকেইডোখৰ ধুনীয়াকৈ ভাজি ল'ম। মাছখিনি ৰঙচুৱা পৰাকৈ ভাজি ল'ম। এয়া মাছৰ মাথা আৰু লগতে মই 2 পিচ মাছো দিছোঁ। এইখিনি এতিয়া ভাজিছোঁ। ভাজাৰ লগতে মই মাছৰ অলপ তেল আছিলে, সেই তেলখিনিও ভাজি লৈছোঁ। এতিয়া কেৰাহীত নহৰু আৰু জলকীয়া কুটি লৈছোঁ, সেইখিনি দিছোঁ। লগতে মই মাছৰ মাথা দুটা নহৰুখিনিৰ লগত ভাঙি দি অলপ সময় ভাজি ল'ম। ভাজি কুটি থোৱা অমিতা আৰু ৰঙালাওৰ আগখিনি এই মাছৰ মাথাৰে সৈতে একেলগে অলপ সময় ভাজিম। মাছৰ মাথাকেইডোখৰ মই ভাঙি দিছোঁ। এয়া অমিতা কুটি লোৱা সুন্দৰকৈ অমিতা, এয়া অমিতা ঢালি দিলোঁ আৰু লগতে এয়া মই ৰঙালাওৰ আগখিনি দিছোঁ। ৰঙালাও আগ আৰু অমিতা দি তাত মই নিজ প্ৰয়োজন অনুসৰি নিমখ দিম। নিমখ মই আন্দাজমতে লৈছোঁ, আপোনালোকেও নিজ আন্দাজমতে নিমখ দিব। লগতে এয়া দিছোঁ মই এচামুচ, সৰু চামুচেৰে এচামুচ চৌদা খাৰ। যদি আপোনালোকৰ ওচৰত কল খাৰ আছে তেন্তে সেই খাৰো দিব পাৰে। এতিয়া এই গোটেইখিনি অলপ সময় ভাজি ল'ম। ইয়াত পানী দিব নালাগে। অমিতা আৰু ৰঙালাও আগেৰে ওলোৱা পানীৰে খাৰখন সুন্দৰকৈ সিজি যাব। এয়া ভাজি লোৱা অমিতাখিনি এতিয়া মই অলপ সময় সিজিবৰ বাবে ঢাকোনখন মাৰি দিম। অলপ সময় ঢাকোনখন দিয়াৰ পিছত ঢাকোনখন উঠাই চালোঁ আৰু এয়া সুন্দৰকৈ অমিতা আৰু ৰঙালাওৰ আগ সিজি পানী ওলাই গৈছে। এইখিনি প্ৰায় সিজিছেই। এতিয়া মই ইয়াত খাৰখন সম্পূৰ্ণ সিজি যোৱাৰ পাছত মই ভাজি লোৱা মাছৰ তেলখিনি ঢালি দিম। মোৰ ওচৰত আছিল বাবে মই এই মাছৰ তেলখিনি দিছোঁ। আপোনালোকে নিদিলেও কোনো কথা নাই। এয়া মাছৰ তেলখিনি খাৰখিনি সিজাৰ পাছতহে একেবাৰে ওপৰত দিছোঁ। এতিয়া এয়া লৰাই দিলোঁ। লৰাই সম্পূৰ্ণ হওঁ হওঁ অৱস্থাত মই এতিয়া ইয়াত দিম কেঁচা মিঠাতেল। কেঁচা মিঠাতেল দিলে খাৰখন অতি সুন্দৰ হয় খাবলৈ। এয়া প্ৰায় খাৰ হৈছেই। এয়া কেঁচা মিঠাতেল ঢালি দিলোঁ। দি মই গেছটো অফ কৰি দিম। এই খাৰৰ ৰেচিপিটো খাবলৈ অতি সোৱাদ। আপোনালোকে এনেদৰে বনাই খাবচোন। ৰঙালাও আগেৰে সৈতে অমিতা, ৰঙালাও আৰু মাছৰ মূৰেৰে সৈতে এই খাৰবিধ আৰু বনাই খাব। খাই কেনে পালে মোক নিশ্চয় জনাব।